নমস্কাৰ, মই অনামিকা ব্লগছ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ এটি নতুন ভিডিঅ' লৈ চাই থাকক আজি ব্লগছটো। কাৰণ মই এনেই বাহিৰৰ ফালে আহিলোঁ, এটা বস্তু আপোনালোকক দেখাই আছোঁ, চাই লওকচোন। আমাৰ মানে ৰাস্তা একদম পানী এইটো ৰাস্তাৰ কাৰণে ক'তো যাবৰো ইচ্ছা নাযায়, কিন্তু যাব লাগিব। মই ডক্টৰৰ তাত যাম অকণমান পিছতে, কিবা খোৱা লোৱা কৰি পেলাই। এয়া দেখিছে ৰাস্তাৰ অৱস্থা। ধুনীয়াকৈ মায়ে আটা মাৰি আছে। আজি ৰুটি খাওঁ, তো খোৱাটো দেখাম আপোনালোকক। অকণমান দেখাই দিলোঁ, ধুনীয়াকৈ আটা মাৰি আছে। এতিয়া মই খাব লৈছোঁ ৰুটি আৰু কণী আমলেট, পিঁয়াজ লগত জলকীয়া আছে। সেয়া ধুনীয়াকৈ খাই লওঁ এতিয়া। মই গা চা ধুই আহি কিনে খাবৰ কাৰণে বহিছোঁ, ৰুটি কণী ভাজি। ধুনীয়াকৈ খাই মেলি লৈ কিনে যাওঁ, ডক্টৰৰ তাত যাব লাগিল। টাইম হৈও গ'ল, 10:11 বাজিলে। খাই লৈ ফটাফট ৰেডি হৈ ওলাই আহিছোঁ। খোজকাঢ়িয়ে যাওঁ, আমাৰ ঘৰৰ পৰা বেছি টাইম নালাগে, অকণমান টাইম। সেয়ে ভাবিলোঁ খোজকাঢ়িয়ে যাওঁ। সেয়া ফাইনেলি আহিয়ে পালোঁ ডক্টৰৰ ওচৰত। আহি পেলাই আৰু টিকট ল'ব লাগিব। সেয়া নাম এণ্ট্ৰি কৰিব লাগিব ইয়াতে। বাইদেউজনী সুধি আছে ক'ত ঘৰ, তাৰপিছত বয়স এইবিলাক আৰু এনেকৈ নাম চাম এণ্ট্ৰি কৰি পেলাই আমি ভিতৰৰ পৰা আহিলোঁ, ডক্টৰৰ পৰা। আহি খোৱাৰ কাৰণে আমি খাব বহিলোঁ চাওমিন, আৰু চাওমিনে অলপ খাই যাওঁ। খাই মেলি আহি ঘৰত মায়ে বনাই আছে মাছ ভাজি। কি ধুনীয়াকৈ ভাজিছে চাওকচোন মাছ, আৰু বনাব বোলে ৰঙালাও আঞ্জা। এনেকৈ ৰঙালাও আঞ্জা আৰু মাছ খাই খুব ভাল লাগে। এয়া মায়ে মাছবিলাক ভাজা মাছ এক পিচকৈ দি আছে। এনেকৈ দি মেলি অকণমান পিছত আঞ্জা হ'বয়ে। এয়া ফাইনেলি আঞ্জা হৈ গ'ল। হোৱাৰ পিছতে ভাত খাবৰ কাৰণে বহিলোঁ। ভাত লৈছোঁ, লগত কেঁচা পিঁয়াজ, মাছ ভাজি এক পিচ, নেমু, এয়া মাছৰ আঞ্জা। এনেকৈ খাই লৈ কিনে গৰম যিহেতু বাহিৰতে অকণমান বহিলোঁ। ইমান গৰম দিছে, বাপৰে বাপ, থাকিব নোৱাৰি। আজিৰ ব্লগছটো ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম অন্য এটি ব্লগছত। আজিলৈ বাই বাই।